মই তাৰ ওপৰত দুই এষাৰ কথা ক'বলৈ লৈছোঁ। প্ৰথম মই মানে কওঁ, যদি কোনোবা মুফতি আছে, কোনোবা ওলামা আছে, মই ফটোৱা দিবৰ কাৰণে, মোৰ ওপৰত ফটোৱা আহিবৰ কাৰণে মই লাইভটো দিয়া নাই, আৰু নিজক মানে চিনাকি দিবৰ কাৰণেও মই লাইভ কৰা নাই। কিন্তু মোৰ মনৰ কিছুমান মানে কথা ক'বৰ কাৰণেহে লাইভত আহিলোঁ, শ্বেয়াৰ কৰিবৰ কাৰণে। বিশেষকৈ মই বৰ লজ্জিত, আৰু যোৱা কালি পৰহিৰ পৰা ফোন ৰিচিভ কৰি বিৰক্তি পাই গৈছোঁ। আৰু শেষত মোৰ ধিক্কাৰ আহি গৈছে যে মুছলমানটোৱে কিবা এটা জগৰ নেকি, এনেকুৱা এটা মানে পৰিস্থিতিৰ সন্মুখীন হৈ গৈছোঁ। লাষ্টত নিজৰে ধিক্কাৰ আহিছে। সেইকাৰণেহে মই লাইভত আহিলোঁ। প্ৰথম কথাটো মানে মূৰ্খৰ কোনো ধৰ্ম নাথাকে। এইটো হজৰত মুহাম্মদ ছাল্লাল্লাহু আলাইহি ওয়াসাল্লামে কৈছিলে, যাৰ ইলিম নাই, যাৰ জ্ঞান নাই, যাৰ শিক্ষা নাই, তাৰ কোনো ধৰ্ম নাই। এইটো হজৰত মুহাম্মদ ছাল্লাল্লাহু আলাইহি ওয়াসাল্লামে হাদিছত কম বেছি কৈছিলে। ওলামাসকল কোনোবা যদি আছে, ইছলামৰ বিজ্ঞসকল, তেওঁলোকে গম পাব। মানে অনুপযুক্ত ব্যক্তিৰ পৰা শিক্ষা গ্ৰহণ কৰা, গাধৰ ডিঙিত মণিমুকুতা, অনুপযুক্ত ব্যক্তিক শিক্ষিত বনোৱা গাধৰ ডিঙিত মণিমুকুতা পিন্ধোৱাৰ নিচিনা। আৰু আজি সেইটোৱে প্ৰতিপন্ন হৈছে। আজি পৰিস্থিতিত সেইটোৱে প্ৰতিপন্ন হৈছে। বিশেষকৈ তবলিক যিটো আৱাজ ওলাই আছে, মই কওঁ তবলিক আমিও কৰোঁ। মুছলমান, কিন্তু মই এটা কথা স্পষ্টকৈ কওঁ, মই গোড়া মুছলমান নহয়। সেইটো আচলতে মই কৈ পেলাই এইটো আজিৰ সময়ত এটা নাভাবিব কোনো যে আজি পৰিস্থিতিত পৰি বাধ্য হৈ পেলাই এইটো প্ৰকাশ কৰিবলগীয়া হৈছে, সেইটো বুলি নহয়। কিন্তু কথাটো হ'ল কি, তবলিক কিয় কৰিব লাগিছিলে? বৰ্তমান তবলিকটো এনেকুৱা কোনো নিৰ্দিষ্ট আৰু এজন মানুহৰ কথা মতে তবলিক নচলে। প্ৰথম কথা, অসমৰ বৰ্তমান পৰিস্থিতিত যিকেইজন লুকাই আছে, যিকেইজনে নিজকে এতিয়াও চিনাকি কৰি দিব পৰা নাই, এওঁলোকতকৈ বৰ্তমান সময়ত, বৰ্তমান পৰিস্থিতিত মূৰ্খ আৰু কোনো নাই বুলি ভাবোঁ। 2 নম্বৰ কথা, অসমৰ তবলিকৰ বিষয়ববীয়াসকল ক'ত? বৰ্তমান এনেকুৱাকৈ লাগি আছে মোৰ যে আমাৰ অসমীয়াত এষাৰ কথা আছে নহয়, ৰাখোন নাইকিয়া গৰু, ঢাকোন নাইকিয়া চৰু বুলি এষাৰ কথা আছে। বৰ্তমান পৰিস্থিতিটো এনেকুৱা হৈছে নেকি যে যিসকলে তবলিক জামাতটো চলাই পৰিচালিত কৰি আছে, পৰিচালনা কৰে, এওঁলোকে এইটো সময়ত এনেকুৱা এটা ষ্টেপ কিয় ল'ব পৰা নাই যে যিসকল সঁচাকৈ নিজামুদ্দিন গৈছিলে, যিসকলে মানে নিজামুদ্দিনৰ পৰা ঘূৰি আহিছে, অসমত বৰ্তমান পৰিস্থিতিত আছে, আৰু তেওঁলোকে নিজকে কিয় নিজকে চেকআপ কৰাব কিয় পৰা নাই? এইটো সময়ত যিসকলৰ কথা মতে তবলিক চলি আছে, যাৰ কথা মতে তবলিক চলে, যিসকল নিশ্চয় বিষয়ববীয়া আছে তবলিকৰ অসমৰ বিষয়ববীয়াসকলে কিয় এটাও মাত মাতিব পৰা নাই? তেওঁলোকক কিয় বুজাব পৰা নাই? বাকী সকলোখিনি বুজাই এইখিনি কথা কিয় বুজাব পৰা নাই ভালভাৱে? যদি তেওঁলোকে নিশ্চয় বুজালেহেঁতেন, বা বুজাইছে যদিও মই গম নাপাওঁ, যদি বুজালেহেঁতেন তেতিয়াহ'লে নিশ্চয়কৈ তেওঁলোকে প্ৰশাসনৰ লগত যোগাযোগ কৰিলেহেঁতেন। 1 নম্বৰ কথা। 2 নম্বৰ কথাটো, ইছলামৰ যিটো তবলিক, এতিয়া তবলিকক লৈ এটা ভ্ৰান্ত ধাৰণা পূৰা মানুহৰ মনত সোমাই গ'ল। ইছলামৰ যিটো তবলিক, প্ৰথম কথাটো কোৰাণত চাগৈ আল্লাহ এনেকৈ কৈছে, কম বেছি, মইতো আলিম নহয়, যে তোমালোক ভাল জাতি, তোমালোকক মানুহৰ মংগলৰ কাৰণে পঠিওৱা হৈছে। কোৰাণত আল্লাহ কৈছে, কুনতুম খাইৰা উম্মাতিন উখৰিজাত লিন্নাছ তা'মুৰুনা বিল মাৰুফ ওয়া তানহাউনা আনিল মুনকাৰ ওয়া তু'মিনুনা বিল্লাহ। বিশেষকৈ তবলিক জামাতত ময়ো যেতিয়া গৈছোঁ, ময়ো ইয়াৰ ভিতৰত সোমাইছোঁ, চাইছোঁ, দেখিছোঁ, এই কোৰাণৰ এই আয়াতটো লৈ পেলাই বেছিকৈ আলোচনা হৈ থাকে। কুনতুম খাইৰা উম্মাতিন উখৰিজাত লিন্নাছ তা'মুৰুনা বিল মাৰুফ ওয়া তানহাউনা আনিল মুনকাৰ। তোমালোক ভাল জাতি, তোমালোকক মানুহৰ মংগলৰ কাৰণে দুনিয়ালৈ পঠোৱা হৈছে, তোমালোকে মানুহক সৎ কামৰ ফালে আহ্বান কৰা, অসৎ কামৰ বাধা দিয়া। আৰু তেতিয়াহ'লে সেইটো তবলিক, যদি আচল তবলিকটো সেইটো আছিল, কিন্তু বৰ্তমান তবলিকে কি কৰি আছে? এইটো সময়ত মানুহৰ মংগলৰ কাৰণে কিমানখিনি চিন্তা কৰিলে? 1 নম্বৰ কথা। যদি চিন্তা কৰা নাই, তেতিয়াহ'লে এইটো তবলিক নহয়, বেলেগ কিবা লবি চলি আছে। এইটো তবলিকত ইছলামত কোনো স্থান নাই। এইটো তবলিকৰ ইছলামত কোনো স্থান নাই। ইছলামত তবলিকৰ হুকুম আছে, তবলিক কৰিবলৈ দিছে। কোনটো তবলিক মানে কোনটো তবলিকৰ কথা কৈছে? তবলিক সেইটো তবলিকৰ কথা কৈছে যিটোৰ দ্বাৰা মানুহৰ উপকাৰ হয়, মানুহৰ লাভ হয়, মানুহৰ মংগল হয়। আৰু ইয়াত মানুহ বুলি কওঁতে কোনো নিৰ্দিষ্ট জাতপাতৰ কথা কোৱা নাই। উম্মত শব্দটোৰ দ্বাৰা কোনো জাতপাতৰ কথা অহা নাই। হিন্দু, মুছলমান, জৈন, খ্ৰীষ্ট, বৌদ্ধিষ্ট যিমান আছে, আল্লাহ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম দুনিয়ালৈ অহাৰ পিছত সকলো মানুহে আল্লাহ নবীৰ উম্মত হয়। অকল মুছলমানসকল দাড়ি টুপি থাকিলে যে উম্মত, তেনেকুৱা নহয়। পৃথিৱীত যিমান নামঘৰত যোৱা কেইজনো আল্লাহ নবীৰ উম্মত, মন্দিৰত যোৱা কেইজনো আল্লাহ নবীৰ উম্মত, মছজিদত যোৱা কেইজনো আল্লাহ নবীৰ উম্মত। আৰু ভাল চিন্তা কৰিবৰ কাৰণে আল্লাহ পাকে এটা জাতিক দুনিয়ালৈ প্ৰতিনিধিত্ব কৰিছিল, এইটো হৈছে মুছলমান। কিন্তু সেই মুছলমানে কি কৰিছে? আজি নিজৰ কৰ্মৰ দ্বাৰা, নিজৰ কামৰ দ্বাৰা কি কৰিছে? গোটেই বিশ্বৰ ওচৰত ইছলামটোক এটা হেয় প্ৰতিপন্ন কৰিছে। আৰু বিশেষকৈ অসমত যিসকল মুছলমানে তবলিকৰ নাম ধৰি তবলিক কৰিবলৈ গ'ল, এওঁলোকে কি কৰিলে? এতিয়া মানুহৰ মংগলৰ ঠাইত মানুহৰ অমংগলৰ চিন্তা কৰি মানুহৰ কাৰণে এটা বিষবাষ্প হৈ পেলাই এতিয়া নিজকে আত্মগোপন কৰি ৰাখিছে। গতিকে এইটো এটা দুৰ্ভাগ্যজনক কথা।
এইটো সময়ত মানে এওঁলোকৰ এনেকুৱা তবলিগৰ দ্বাৰা এনেকুৱা মানুহৰ ইছলামত কোনো স্থান নাই মই ভাবোঁ। গতিকে মই বাৰ বাৰ কৈছোঁ, মোৰ ওপৰত কোনো মুফতিয়ে যে ফটোৱা নিদিয়ে, কাৰণ মই ওলামা নহয়, মই তফচিৰো কৰিবলৈ যোৱা নাই, কিন্তু মোৰ মনৰ কথাখিনি কৈছোঁ। লাজ পাইছোঁ, যাৰ কাৰণে কৈছোঁ এইখিনি কথা। বৰ লজ্জিত হৈছোঁ। আৰু বাৰ বাৰ যোগাযোগ কৰি আছে, মোৰ বন্ধুসকলে যোগাযোগ কৰি আছে। বাৰ বাৰ মোৰ এজন বন্ধুৱে মোক কালিৰ পৰা ৰিকুৱেষ্ট কৰি আছে যে তুমি এটা লাইভ দিয়া। মই সেইকাৰণে লাইভত আহিবলগীয়া হ'ল। 2 নম্বৰ কথা, এই মানুহখিনি ওলাই নহা আৰু এটা কথা আছে, বেমাৰ আছে। মই জানো যে মই যেতিয়া তবলিগত গৈছোঁ, ময়ো তবলিগ কৰোঁ। তবলিগৰ মানুহৰ এটা ভ্ৰান্ত ধাৰণা আছে, কিছুমান মূৰ্খ তবলিগৱালাৰ, মূৰ্খ যিসকলে তবলিগ কৰি আছে মূৰ্খভাৱে, এওঁলোকে খালি 2টা বস্তু জানে। ফাজাইলে আমুল নামৰ এখন কিতাপ আছে আৰু মুন্তাখাব হাদিছ নামৰ এখন কিতাপ আছে। এই 2খন কিতাপ পঢ়িলে চব হৈ যাব বুলি ভাবে। বেলেগ কিতাপ পঢ়া অধ্যয়ন কৰাৰ কোনো প্ৰয়োজন নাই বুলি কৈছে। অৰ্থাৎ ইছলামৰ কোৰাণজিল প্ৰথমৰ বাক্যশাৰীয়ে নাজিল হৈছে। আল্লাহে কৈছে, ইকৰা বিস্মি ৰব্বিকাল্লাজি খালাক, তোমালোকে পঢ়া শুনা কৰা তোমালোকৰ পালনকৰ্তা, তোমালোকৰ সৃষ্টিকৰ্তাক চিনি পাবৰ কাৰণে। কিন্তু এওঁলোকে ভাবে 2খন কিতাপ পঢ়া শুনা কৰিলে চব হৈ যাব, যাৰ কাৰণে এওঁলোকৰ মাজত এটা ধৰ্মান্ধ, এওঁলোক এনেকুৱা ধৰ্মান্ধ হৈ গৈছে। এওঁলোকে কি কৰে, না কিতাপ পঢ়ে, না নিউজ পেপাৰ পঢ়ে, না মোবাইল চাই, না ছ'চিয়েল মিডিয়াৰ লগত জড়িত আছে, না টিভিৰ লগত জড়িত আছে। মই ভাবোঁ সম্ভৱতঃ এওঁলোকে নিউজ চালে পাপ হ'ব বুলি ভাবি, নিউজ চালে গুনাহ হ'ব বুলি ভাবে, জাহান্নামত যাব লাগিব বুলি ভাবি, ছ'চিয়েল মিডিয়াত চালে মানে জাহান্নামত যাব লাগিব বুলি ভয় খাই পেলাই এওঁলোকে কি কৰিছে, নচোৱাৰ কাৰণে খবৰবিলাক হয়তো এতিয়ালৈকে তেওঁলোকৰ কাণত নপৰাকৈ আছে নেকি চাগে, যাৰ কাৰণে তেওঁলোকে নিজকে আত্মগোপন কৰি ৰাখিবলগীয়া হৈছে। নাজানো কি কাৰণে হৈ আছে, কিন্তু মই মানে এওঁলোকৰ ওচৰত কৰজোৰ অনুৰোধ এইটো কৰিছোঁ, যিসকলে অসমৰ তবলিগৰ মানে দায়িত্ব লৈ আছে, তেওঁলোককো মই এই মোৰ লাইভৰ জৰিয়তে, নিশ্চয় মোৰ ফ্ৰেণ্ড লিষ্টত আছে, এওঁলোক অনুৰোধ কৰিছোঁ যে আপোনালোকে অনতিপলমে প্ৰশাসনৰ লগত যোগাযোগ কৰি, যিসকল মানুহ এতিয়াও কি কৰা নাই, লুকাই আছে, নিজকে লুকুৱাই ৰাখিছে বা নিজকে ধৰা দিব পৰা নাই, তেওঁলোকে প্ৰশাসনৰ লগত যোগাযোগ কৰক অনতিপলমে আৰু এটা সুস্থিৰ অৱস্থা ঘূৰাই আনাৰ কাৰণে চেষ্টা কৰক, নাইবা মুছলমান গোটেই জাতিটোক বদনাম নকৰিব। মই ৰিকুৱেষ্ট কৰিছোঁ আপোনালোকৰ কাৰণে। আমি যিসকলে অসমীয়া মুছলমান হিচাপে নিজকে পৰিচয় দি আছোঁ, অসমীয়া হিচাপে নিজকে পৰিচয় দি অসমীয়া মুছলমান হিচাপে আমাৰ হাড়ে হিমজুৱে অসমীয়াটো লুকাই আছে। মই এইটো কোৱা নাই যে মই ফেচবুক লাইভত নিজকে চাফাই দিব বিচাৰি আছোঁ, এইটো কাৰণে কৈ থকা নাই, কিন্তু লাজ পাইছোঁ। কাৰণ আমি অসমৰ হাৱা, অসমৰ মাটি, অসমৰ বুকুত সৰুৰ পৰা ডাঙৰ হৈছোঁ, নিজে অসমীয়া কৈছোঁ, না আমাৰ মুখত বংগমূলীয় কিবা হোৱা ভাষা আছে। আমাৰ এনেকুৱা ভাষা আমি ক'বও নাজানো, আমাৰ বৰ ভও নহয়। গতিকে আমি শুদ্ধ অসমীয়া হিচাপে কৈ আছোঁ যে আমি লাজ পাইছোঁ, নিজকে বৰ বেছিকৈ লাজ পাইছোঁ, যাৰ কাৰণে ঘৰৰ পৰা ওলাব নোৱাৰা এটা পৰিস্থিতি হৈছে। লাজত এনেইতো ঘৰৰ ভিতৰত আছোঁৱেই, কিন্তু মানুহক মুখ দেখাব নোৱাৰা পৰিস্থিতি হৈছে কিছুমানৰ কাৰণে। গতিকে মই ৰিকুৱেষ্ট কৰিছোঁ আপোনালোকে কি কৰক, অতি সোনকালে যিসকলে এতিয়াও মূৰ্খামি কৰি আছে, নিজৰ মূৰ্খামিটো বাদ দিয়ক। মূৰ্খামি বাদ দি পেলাই কি কৰক, প্ৰশাসনৰ লগত যোগাযোগ কৰক, চিকিৎসকৰ পৰামৰ্শ লওক আৰু সম্পূৰ্ণ চৰকাৰক সঁহাৰি জনাওক। 2 নম্বৰ কথা, এইখিনি সময়তে আৰু এটা কথা কম। একচাম আকৌ এনেকুৱা আছে, একচাম মুছলমানে কি কৰিছে, এইটোৰ সুবিধা লৈ পেলাই নিজকে নিজৰ বেকগ্ৰাউণ্ড বনাবৰ কাৰণে, নিজে এটা গ্ৰীপত আহি যাবৰ কাৰণে নিজকে এতিয়া অসমীয়া সজাই পেলাই, ইমান তেওঁলোকে অসমীয়া সজাইছে। এইটো আচলতে নিজকে অসমীয়া নহয়, এওঁলোকে আচলতে বাকী ধৰ্মৰ মানুহখিনিয়ে আকৃষ্ট কৰি পেলাই নিজে বাহ ল'বৰ কাৰণে নিজকে দুখমুক্ত কৰি পূৰা কি কৰিছে, চাফাই দিয়া আৰম্ভ কৰিছে। এইটো একে নিৰ্লজ্জ কাম। এনেকুৱা কামবিলাকৰ পৰা আমি থাকিব নালাগে। আমি সঁচাত আছোঁ, আমি প্ৰকৃতভাৱে হাড়ে হিমজুৱে অসমীয়া হৈ প্ৰকৃত মানুহৰ স্বাৰ্থত কাম কৰোঁ। নিজৰ স্বাৰ্থ এটা ৰাখি, মুখত এটা পেটত এটা ৰাখি কথা নকোৱাকৈ কি কৰোঁ, আমি একো স্বাৰ্থ নাৰাখি স্পষ্টভাৱে আমি নিজে দুখ কৰিছোঁ, নিজে জগৰীয়া হৈছোঁ, নিজে স্বীকাৰ কৰোঁ। তাৰ কাৰণে নিজক মানে মুছলমানৰ পৰা এটা পৃথক কৰি পেলাই, নিজে পৃথক এটা জাতি দেখুৱাই পেলাই, নিজে পৃথক হৈ পেলাই, কিয় আমিবিলাক থাকোঁতে আমাৰ সমাজবিলাকক কিয় পৰিৱৰ্তন কৰিব পৰা নাই? সেইটোৱেতো আমাৰ চবতকৈ ডাঙৰ দুখ। সেইকাৰণে আমি নিজৰ দুখ স্বীকাৰ কৰোঁ। দুখ স্বীকাৰ কৰি পেলাই এনেকুৱা নহয় যে নিজে চাফাই হৈ পেলাই, নিজৰ চাফাইটো দি পেলাই আমি বেলেগ এটা মানে জাতি, এইটো মই সদায় কৈ থাকোঁ, বংগমূলীয়সকলৰ লগত আমাৰ নীতি নিয়ম নিমিলে, বংগমূলীয়সকলৰ লগত আমাৰ কোনো কথা নিমিলে। বংগমূলীয়সকলক আমি বেলেগ এটা দৃষ্টিৰে চাওঁ হয়, কিন্তু প্ৰকৃত যিসকল অসমীয়া, প্ৰকৃত যিসকল খিলঞ্জীয়াসকলে এনেকুৱা নকৰক। নিজৰ স্বাৰ্থৰ কাৰণে নিজক বেলেগ এটা ভাবি, বেলেগক বেলেগ এটা দেখুৱাই পেলাই এনেকুৱা একো নকৰক। স্পষ্টীকৰণ কৰক, স্পষ্টভাৱে সমাজৰ সুচিন্তা কৰক। আৰু এইটো সময়ত পলিটিক্স কৰা সময় নহয়, এইটো সময়টো মানৱ জাতিক এটা মানে শুদ্ধ ৰাস্তা দেখুৱাই মানৱ জাতিক এটা সুচিন্তা কৰাৰ সময়, এইখিনি সময়। সেইকাৰণে মই ৰিকুৱেষ্ট কৰিছোঁ, এইটো সময়ত পলিটিক্স নকৰিব,
পলিটিক্স কৰাৰ সময় নহয়। এইখিনি সময় কথা বাগৰা বাগৰি কৰা সময় নহয়। আৰু কোনোবাই কৈ আছে দাড়ি টুপি লৈ, কোনোবাই কোৱা দেখিছোঁ মানে এইটো পলিটিক্স বুলি কৈছে, এইটো কিবা বুলি কৈছে। এইবিলাকো ঠিক কথা নাই, এইবিলাকতকৈ নিকৃষ্ট নাই। মানুহ চিনি পাই ৰাখক। এইখিনি সময় মানুহ চিনি পোৱাৰ সময়, মানুহ চিনি পাওক। আৰু ময়ো আল্লাহৰ ওচৰত দোৱা কৰিছোঁ এইখিনি সময়ত মানুহক এইখিনি সময়ত আল্লাহ সহায় কৰক, মানে আৰু মানুহ এটা সুস্থ পৰিৱেশ ঘূৰি আহক, আৰু যিমানখিনিলৈ বাঢ়িছে ইয়াতকৈ যে আৰু নেবাহক। গতিকে নিজকে যিসকল এতিয়াও আছে ঘৰতে থাকক, সকলো ঘৰতে থাকক। পূৰা প্ৰশাসনক পূৰা সহায় কৰক, বিশেষকৈ আমাৰ মুছলমান এলেকাবিলাকৰ ব্লাডতেই জানো আহি গৈছে নেকি এনেকুৱা কিবা নামানা নেশুনা কিবা কথা অবুজৰ নিচিনা অবুজামি যে কৈ থাকিব লৈছে। এই অবুজামিবিলাক বাদ দিয়ক। অবুজামিবিলাক বাদ দি নিজকে ঘৰৰ ভিতৰত আবদ্ধ কৰি ৰাখক। ময়মাতালিটো কৰা বাদ দি দিয়ক। মই ৰিকুৱেষ্ট কৰিছোঁ, ময়মাতালি কৰা বাদ দিয়ক। নিজকে ঘৰৰ ভিতৰত ৰাখক, নিজকে আবদ্ধ কৰি ৰাখক, নিজেও বাচক, সমাজখনকো বচাই ৰাখক। ধন্যবাদ। জয় আই অসম।